এই ভিডিঅ'টোত আমি অনুশীলনী 8.4 কুৱেশ্যন নম্বৰ 5 3টো সলভ কৰিম। এইটো অলপমান দীঘল হ'ব, তোমালোকে ভালদৰে চাই যাবা আৰু সমাধান কৰি বুজি যাবা ভালকৈ। গতিকে এই কুৱেশ্যনটো কৰিবৰ কাৰণে আমাক কেইটা অভেদৰ প্ৰয়োজন হ'ব। এই অভেদকেইটা মই আগৰ ভিডিঅ'কেইটাতো দেখুৱাইছিলোঁ, তোমালোকে এইকেইটা অভেদ মুখস্থ কৰি ল'ব লাগিব। sin θ = 1 মাইনাছ sin θ = 1 বাই cosec θ, cosec θ = 1 বাই sin θ, এনেকুৱাকৈ যিবিলাক দিয়া আছে এই সূত্ৰ গোটেইকেইটা মুখস্থ কৰিব লাগিব। তেতিয়াহে তোমালোকে এই কুৱেশ্যনবিলাক মই যিবিলাক এনেকুৱা এইবিলাক সমাধান কৰি আগৰ ভিডিঅ'বিলাকত এইবিলাক কৰি দিছিলোঁ মই, এইবিলাক বুজি পাবা। হ'ল এনেকুৱা আমি এনেকুৱা ধৰণে আজি আমি কুৱেশ্যন নম্বৰ 3টো কৰিবলৈ লৈছোঁ। গতিকে প্ৰথমতে কি কৰিম, লেফ্ট হেণ্ড চাইডটো পাতি ল'ম। এতিয়া এইখিনি আমি কেনেকৈ সমাধান কৰিম, এতিয়া এইটো তোমালোকে জানিব লাগিব। যদি কুৱেশ্যনটোত যিখিনি দিয়া আছে তাত যদি আমি চাইন কচত বাহিৰে বেলেগ অনুপাত হৈ থাকে, মানে টেন কট চেক কচেক এইবিলাক হৈ থাকে, সেই মানবিলাকক চাইন বা কচলৈকে আনিব পাৰি নেকি চেষ্টা কৰি চাব লাগে। গতিকে আমাৰ ইয়াতে দুটা সূত্ৰ দিয়া আছে। টেনক আমি কেনেকৈ লিখিব পাৰোঁ, টেন = চাইন বাই কচ লিখিব পাৰোঁ। ঠিক এক নিচিনাকৈ কট = কচ বাই চাইন লিখিব পাৰোঁ। এইটো আমাক অভেদত দিয়া আছে। গতিকে ইয়াতে আমি সেইখিনি ইউজ কৰিম। ওপৰত যদি 10 আছে, 10ৰ ঠাইত আমি লিখিম চাইন বাই কচ, চাইন থিটা বাই কচ থিটা। ঠিক আছে, তলত কি আছে, কট আছে, 1 to 1 কৰিছিলোঁ, মাইনাছ কট থিটা মানে কচ থিটা বাই চাইন থিটা হৈ গ'ল। তাৰপিছত এই একে নিচিনা এই ভগ্নাংশটো আমি এনেকৈ কৰিম, প্লাছ ওপৰত কট থিটা আছে, তাৰ মানে কি হয়, কচ থিটা বাই চাইন থিটা, কচ থিটা বাই চাইন থিটা। আৰু তলত কি হ'ব, 1 মাইনাছ 10 মানে কি, চাইন বাই চাইন থিটা বাই কচ থিটা, কচ থিটা হৈ গ'ল। এই লাইনটো কৰিলোঁ। নেক্সট লাইনটো এবাৰ কৰি আছোঁ। দীঘলকৈ আচডাল মাৰি ল'লোঁ, প্লাছ দি ইয়াতে এইখিনি দীঘলকৈ আচডাল মাৰি ল'লোঁ। ওপৰত কি আছে, চাইন থিটা বাই কচ থিটা, এইখিনি লিখি লওঁ। ঠিক আছে, ইয়াতে কি আছে, কচ থিটা বাই চাইন থিটা আছে, এইখিনিও লিখি লওঁ। তলৰখিনি চোৱা, এই ভগ্নাংশটোৰ ক্ষেত্ৰত তলত 1 মাইনাছ কচ থিটা বাই চাইন থিটা আছিল। গতিকে ইয়াতে আমি কেনেকৈ কৰিম, এইখিনি আমি কৰিম বৰ্তমান। এই 1টোৰ তলত কি এটা 1 থাকে নে নাথাকে ন, থাকে। গোটেই বজ্ৰ পূৰণ টাইপত এইটো যোগ কৰিম, মানে তলে তলে পূৰণ কৰি তলত, কোণা কোণি পূৰণ কৰি ওপৰত, মানে এনেকুৱা ধৰণে আনচাৰ মাৰি ল'লোঁ। এই তলে 1টো আৰু চাইন থিটা, 1 আৰু চাইন থিটা পূৰণ কৰিলে হ'ব, চাইন থিটা তলত কোণা কৰি এই ওপৰৰ 1টো আৰু তলৰ চাইন থিটাটো পূৰণ কৰিলে ইয়াতে হ'ব চাইন থিটা মাইনাছ এই ওপৰৰ কচ থিটাটো আৰু তলৰ 1টো পূৰণ কৰিলে হ'ব কচ থিটা। এনেকুৱা ভগ্নাংশটো বিয়োগ কৰিব লাগিব। ঠিক আছে, নিচিনাকৈ এইবাৰ এইবাৰ আমি কৰিম এইখিনি। ইয়াৰ 1টো তলত ইয়াতে এটা আছে, গতিকে এইটোতো একে নিচিনাকৈ কৰিম। তলত কি হ'ব, 1 আৰু কচ থিটা পূৰণ কৰিলে কচ থিটা, ওপৰৰ 1টো আৰু তলৰ কচ থিটা পূৰণ কৰিলে ইয়াতে হ'ব কচ থিটা, মাজত মাইনাছ চিন আছে, মাইনাছ ওপৰৰ চাইন থিটা আৰু তলৰ 1টো পূৰণ কৰিলে চাইন থিটা। হ'ল, এইখিনি কৰি ল'লোঁ। তাৰপিছত আমি কি কৰিম, তাৰপিছত চাবা, যেতিয়া এটা ভগ্নাংশ এনেকৈ এ বাই বি চি বাই ডি এনেকুৱাকৈ আহে, এই লাইনটো আমি এনেকৈ লিখিব পাৰোঁ। এ বাই বিটো লিখিলোঁ, এই চি বাই ডিটো এইটো এ বাই বি হৰণ হৈছিল, আমি হৰণৰ ঠাইত যদি পূৰণ হিচাপে লিখোঁ, চি বাই ডিটো ওলটি হয় ডি বাই চি হৈ যায়, মানে এনেকুৱাকৈ থাকিলে এনেকুৱাকৈ পূৰণত লিখিব পাৰোঁ। গতিকে এই কামটো ইয়াতে কৰিম। ওপৰৰ চাইন থিটা বাই কচ থিটা আছিল, ইয়াতে আমি চাইন থিটা বাই কচ থিটা লিখি দিলোঁ। পূৰণ, ইয়াতে তলত কি হৰণ হৈছিলে, আমি পূৰণ দিলে কি হৈ যাব, ওপৰখিনি মানে ওলটি যাব, তলৰখিনি চাইন থিটাটো ওপৰত গুচি যাব, আৰু তলত কি হ'ব, চাইন থিটা মাইনাছ কচ থিটা হ'ব, চাইন থিটা মাইনাছ কচ থিটা। হ'ল, ইয়াতে প্লাছ চিন আছিল, এইটো এই প্লাছ চিনটো ইয়াতে পাতি লওঁ। ঠিক আছে, এইখিনি কৰোঁ। ওপৰৰ কচ থিটা বাই চাইন থিটাটো ইয়াত পাতি লওঁ, কচ থিটা বাই চাইন থিটা পূৰণ, ইয়াতো কি হৈ যাব, ওলটি যাব, ওপৰ তলৰ কচ থিটাটো ওপৰত গুচি যাব, আৰু কচ থিটা মাইনাছ চাইন থিটাটো তলত আহি যাব। হ'ল, তাৰপিছত চাম এতিয়া এইখিনি পূৰণ কৰিম। এতিয়া ওপৰে ওপৰে পূৰণ, তলে তলে পূৰণ, এইখিনি পূৰণ কৰিম আমি। ঠিক আছে, এইখিনিও আমি পূৰণ কৰিম। তাৰপৰা চাইন আৰু চাইন ওপৰত আছে, চাইন চাইন পূৰণ কৰিলে একে বস্তু হয়, গতিকে চাইন স্কুৱেৰ থিটা লিখিব পাৰি। ঠিক আছে, কচ থিটাটো চাইন মাইনাছ কচ ধৰিতে জাষ্ট আমি এনেকৈ লিখি ল'ম, কচ থিটা ইনটু চাইন থিটা মাইনাছ কচ থিটা, এনেকৈ লিখি ল'ম। ঠিক আছে, প্লাছ এইটো চাম, কচ থিটা আছে, কচ স্কুৱেৰ থিটা হৈ যাব। কিন্তু ইয়াতে চাম আমি চাইন থিটা ইনটু ইয়াতে কি আছে, কচ থিটা মাইনাছ চাইন থিটা আছে। কিন্তু এইখিনি আমাৰ অলপমান গণ্ডগোল লাগিব,
আমি চাম চাবা ইয়াতে এইখিনি কি আছে সাইন থিটা মাইনাস কস থিটা আছিল ইয়াতে কি পালো কস থিটা মাইনাস সাইন থিটা পালো এইখিনি আমাৰ অলপমান ভগ্নাংশ যোগ বিয়োগ কৰাত হেৰি লাগিব যদি সাইন থিটা মাইনাস কস থিটাটো ইয়াতো সাইন থিটা মাইনাস কস থিটা হৈ থাকিলেহেঁতেন তেন্তে আমাৰ ভগ্নাংশ যোগ কৰাত সুবিধা হ'লহেঁতেন গতিকে আমি একে কৰিবলৈ চেষ্টা কৰিম ঠিক আছে চাবা যদি আমাক বি মাইনাস এ দিয়া আছে আমি জানো বিটো কি হয় ইয়াতে পজিটিভ হৈ আছে মানে পজিটিভ আমি এনেকৈ লিখিব পাৰে মাইনাস মাইনাস বি বুলি লিখিব পাৰি মাইনাস মাইনাস প্লাছ হয় আকৌ মাইনাস এটোত প্লাছ দি মাইনাস এ বুলি লিখিব পাৰি বুজি পাইছো নিশ্চয় তাৰপিছত চাম দুয়োটা সংখ্যাতে দেখো মাইনাস চিন্তা হ'ব মাইনাস ইয়াৰ পৰা এটা এটা কমন লৈ হ'ব আনিলে কি হ'ব ইয়াতে মাইনাস বি হ'ব আৰু ইয়াতে প্লাছ এ হ'ব ঠিক আছে মাইনাস বিটো ৰাখিলো মাইনাসটো ৰাখিলো মাইনাস বি প্লাছ এটো আমি ধুনীয়াকৈ সজাই লিখিলে প্লাছ পজিটিভ নামটো প্ৰথমে লিখিলো আৰু ইয়াতে মাইনাস বি মানে বি মাইনাস দিয়া আছে তাক আমি মাইনাস আগত দি কিনে এ মাইনাস বি লিখিব পাৰো ঠিক এনেকৈ কস থিটা মাইনাস সাইন থিটা আছে নহয় ইয়াক আমি সাইন থিটা মাইনাস কস থিটা বহুৱাব পাৰিম যদি আমি ইয়াৰ আগত এটা মাইনাস চিন লগাই দিওঁ এই লাইনটো চাবা মই কি নহয় সৰল কৰি ইয়াতে সৰল কৰি ল'ম ইয়াতে কস থিটা মাইনাস সাইন থিটাটো আমি কি কৰিম ইয়াতে কস থিটা মাইনাস সাইন থিটা আছিল নহয় ইয়াতে মই লিখিম সাইন থিটা মাইনাস কস থিটা মাইনাস কস থিটা তাৰে কি কৰিব লাগিব বুলি ক'লো লগতে যদি এইটো এ মাইনাস বিটো যদি বি মাইনাস এ কৰিব লগা হয় আগত কি কৰিব মাইনাস চিহ্ন দিব লাগিব ইয়াতে মাইনাস চিহ্ন দি ল'ব লাগিব বুজি পাইছো নিশ্চয় এইখিনি এনেকৈ থাকিব কস থিটা ইনটু সাইন থিটা মাইনাস কস থিটা ওপৰত কি আছে সাইন স্কুৱেৰ থিটা এই প্লাছ আৰু মাইনাস চিনটো একেলগে কি মাইনাস হৈ যাব না গতিকে এইখিনি কি ৰ'ল সাইন থিটা ইনটু সাইন থিটা মাইনাস কস থিটা আৰু ওপৰত কি আছে কস স্কুৱেৰ থিটা আছে হ'ল এতিয়া আমি এইখিনি ভগ্নাংশটো বিয়োগ কৰিম যদি তলে তলে একে একে সংখ্যা থকা তাৰ এটা পাতি দিলে হৈ যায় সাইন থিটা মাইনাস কস থিটা সাইন থিটা মাইনাস কস থিটা একে আছে গতিকে সেইখিনি এটা পাতি ল'লো সাইন থিটা মাইনাস কস থিটা কিন্তু ইয়াতে কস থিটাটো আৰু এই সাইন থিটাটো বেলেগ বেলেগ আছিল গতিকে এই দুটা আমি পাতি ল'ব লাগিব ইয়াতে লিখি ল'ম কস থিটা ইনটু সাইন থিটা আৰু এইফালে সাইন থিটা মাইনাস কস থিটা এই দুটা ঠাইত আমি এটা লিখিলে হৈ গ'ল তাৰপিছত কি কৰিব লাগিব হৰে হৰে হৰণ লবেৰে পূৰণ এইটো কি কৰিম চাবা এইখিনিৰে যদি আমি এইখিনিক হৰণ কৰোঁ দেখা পাম কি কস থিটাটো ইয়াতেও আছে এই কস থিটাটো ইয়াতেও আছে সাইন থিটা মাইনাস কস থিটাটো ইয়াতে আছে সাইন থিটা নাই মানে এইখিনিৰে এইখিনি হৰণ কৰিলে সাইন থিটা বাৰ যায় এই সাইন থিটাৰে ওপৰতো পূৰণ কৰিব লাগিব সাইন স্কুৱেৰ থিটা আছিলে আৰু এটা সাইন থিটাৰ ওপৰত লাগি যায় কিনে কি হৈ যাব সাইন কিউব থিটা হৈ যাব সাইন কিউব থিটা আৰু সাইন তিনিটা হৈ যাব মাইনাস ঠিক আছে এইখিনিৰে এইবাৰ চোৱা সাইন থিটা আৰু সাইন থিটা মাইনাস কস থিটা এইখিনিৰে যদি আমি এই তলৰ এইখিনি হৰণ কৰোঁ তেন্তে কি পাম সাইনটোতো আছে আৰু সাইন থিটা মাইনাস কস থিটাটো ইয়াতে আছে কিন্তু কস থিটাটো নাই এক্সট্ৰাকে থাকে এইখিনি এই কস থিটাটো নাই গতিকে ইয়াতে সাইন থিটা ইনটু সাইন থিটা মাইনাস কস থিটা যদি এইখিনি হৰণ কৰোঁ কস থিটা বাৰ যাব গতিকে কস থিটাটো এই ওপৰখিনিৰ লগত পূৰণ হ'ব ওপৰৰ এইখিনিৰ লগত পূৰণ হ'লে কস দুটা আছিল আগতে ইয়াৰে এটাৰে গৈ কি হৈ যাব কস তিনিটা হৈ যাব কস কিউব থিটা হ'ল তাৰপিছত আকৌ ইয়াতে এটা এবাৰ বীজগণিতৰ অভেদ ব্যৱহাৰ হ'ব কেনেকুৱা ধৰণৰ বীজগণিতৰ অভেদ ওপৰখিনি যদি ভালকৈ চাওঁ গম পাম আমি তলখিনি যেনেকৈ এনেকৈ ওপৰখিনি চাওঁ সাইন কিউব থিটা মাইনাস কস কিউব থিটা যদি আমি এইটো এ কিউব মাইনাস বি কিউব বুলি ভাবোঁ এৰ ঠাইত সাইন আছে বিৰ ঠাইত কস আছে যদি ভাবোঁ তেতিয়াহ'লে আমি লিখিব পাৰিম এনেকুৱা মই আগতে সূত্ৰটো সৰুকৈ ইয়াতে লিখি দিলোঁ তোমালোকক চাই ল'বা এইটো যদি এ কিউব মাইনাস বি কিউব দিয়া থাকে তেন্তে আমি লিখিব পাৰোঁ এ মাইনাস বি ইনটু এ স্কুৱেৰ প্লাছ এ বি প্লাছ বি স্কুৱেৰ লিখিব পাৰি এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিবা এইটো দৰকাৰী হৈ যাব এই সূত্ৰটো ইউজ কৰি কিনে আমি কেনেকৈ এইটো ভাঙিম চাবা এ ঠাইত ইয়াতে কি আছে সাইন আছে বি ঠাইত কস আছে গতিকে সাইন কিউব মাইনাস কস কিউব এ কিউব মাইনাস বি কিউব একে হৈছে প্ৰথমতে হ'ব এ মাইনাস বি এ মাইনাস বি ইনটু এ স্কুৱেৰ আছে মানে সাইন স্কুৱেৰ প্লাছ এ বি আছে মানে সাইন আৰু কসৰ পূৰণ সাইন থিটা ইনটু কস থিটা প্লাছ বি স্কুৱেৰ আছে অৰ্থাৎ ইয়াতে বি মানে কস আছিল গতিকে কস স্কুৱেৰ থিটা হৈ গ'ল পাইছো নিশ্চয় বুজি এবাৰ এই লাইনটো অলপ সৰল সৰল কৰি দিওঁ এতিয়া চোৱা তোমালোকে দেখা পাবা ওপৰৰ আৰু তলৰখিনি কিবা কিবি একে একে পাই গ'লো সাইন থিটা মাইনাস কস থিটা সাইন থিটা মাইনাস কস থিটা গতিকে এইটো কেনচেল কৰি দিব পাৰিম সাইন মাইনাস কস আৰু এই সাইন মাইনাস কসটো কেনচেল হৈ যাব তললৈ কি ৰ'ল
তলত ৰ'ব cos থিটা ইনটু sin থিটা, ওপৰত কি ৰ'ব sin স্কুৱেৰ প্লাছ sin থিটা cos থিটা প্লাছ cos স্কুৱেৰ থিটা। এই ইয়াতে চোৱা, এইটো চাবা sin স্কুৱেৰ আছে ইয়াতে, ইয়াতে cos স্কুৱেৰ আছে। আমি জানো sin স্কুৱেৰ প্লাছ cos স্কুৱেৰ কৰিলে কি হয় 1 হয়, গতিকে এই দুটা ঠাইত আমি কি বহাই দিব পাৰিম, এটা 1 বহাব পাৰিম। আৰু এইফালে কি আছে sin থিটা ইনটু cos থিটা আছে, বুজি পালো। তাৰপিছত কি কৰিম এতিয়া চাবা, যদি a প্লাছ বি বাই চি থাকে তেন্তে আমি এইটো কেনেকৈ লিখিব পাৰো, a বাই চি প্লাছ বি বাই চি লিখিব পাৰি, মানে চিটো দুইটাৰ তলত বেলেগ বেলেগকে লিখি দিব পাৰি। এতিয়া 1 আছে 1 বাই cos থিটা ইনটু sin থিটা প্লাছ ইয়াতে sin থিটা cos থিটা আছিল ডিভাইডেড বাই এইখিনি, এনেকৈ বেলেগ বেলেগকে লিখি দিব পাৰি, লিখি দিলো। এইখিনি অলপমান সৰল কৰি দিওঁ, এনচাৰ আমাৰ ওলাই যাব। এইটো চাবা 1 আছে, 1 দুটাৰ পৰা একে গুণ এক লিখিব পাৰি নাই ইয়াতে, ৰবা যে 1 বাই cos থিটা ইনটু sin থিটা আমি এনেকৈ লিখিব পাৰিম নেকি চোৱাচোন, 1 বাই cos থিটা ইনটু 1 বাই sin থিটা লিখিব পাৰিম নিশ্চয়। চোৱা এইখিনি আকৌ চোৱা sin থিটা একে আছে, কাটা যাব, cos থিটা cos একে আছে, কাটা যাব, গোটেইখিনি মানে কিমান হ'ব 1 হৈ যাব। জাষ্ট আৰু এক লাইন আছে, এইখিনি কৰিলে এনচাৰ পাই গ'লো আমি। 1 বাই cos মানে কি হয়, 1 বাই cos থিটা মানে হ'ল sec থিটা ইনটু 1 বাই sin থিটা মানে হ'ল cosec থিটা প্লাছ এইখিনি আছে 1। যিটো দেখুৱাব লগা আছিল কুৱেশ্যনৰ ৰাইট হেণ্ড চাইডত সেইখিনি কি জানে এইখিনিয়ে আছিল, চাই লওঁ আমি। কিন্তু অলপমান দীঘল হৈছে দেই, চোৱা আমাক কি দিয়া আছে এইটো 1 প্লাছ sec cosec, আমি পালো বা কি, এইখিনি জাষ্ট আমি ঠাইখিনি সাল সলনি কৰি দিলে হৈ গ'ল এনচাৰটো। 1টো আমি প্ৰথম লিখিম প্লাছ sec cosec একে আছে, sec থিটা ইনটু cosec থিটা, অৰ্থাৎ এইখিনি কি আছে RH আছে। বুজি পাইছো নিশ্চয়, যদি বুজি পাইছো ভিডিঅ'টি লাইক কৰি দিবা আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি দিবা, আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'ৰ বাবে চেনেলটি বেল আইকনটো প্ৰেছ কৰি দিবা, আৰু বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।